Hey guys, কি খবৰ আপোনালোকৰ? আই হোপ সকলো ভালে ভালে আছে, ঘৰত আছে আৰু সুস্থ আছে। মানে মই আজি আপোনালোকৰ আগত লৈ আহিছোঁ এটা ব্লগ মানে যে ডেইলি ব্লগ টাইপ হয়, কিন্তু মানে ডেইলি ব্লগ নহয়, মানে অলপ ইউনিক আৰু। এনেকুৱা মানে মই লগৰ ঘৰত ঘৰত যাম, মানে জেগাটোৰ নাম হৈছে মিঠা আমৰ তল। মানে ইয়াৰ আশে পাশে মানে মোৰ যোনে চাই আছে আমাৰ ফ্ৰেণ্ডছটো সিহঁতে গম নাপায়, মানে ইউনিক নালাগে। কিন্তু যেতিয়া মই ফাৰ্ষ্ট শুনিছিলোঁ মানে তেতিয়া মোৰ মানে অলপ ইউনিক লাগিছিল নামটো, মানে মিঠা আমৰ তল, অলপ বেলেগ ন, মানে বেলেগতকৈ বেলেগ জেগাৰ নাম। তো যেতিয়া আপোনালোকে অলপ বেলেগৰ পৰা চাই আছে দেন কমেণ্ট কৰিব নামটো মানে শুনিছে নে নাই। যদি শুনিছে তো ঠিকে আছে, যদি শুনা নাই যদি শুনি লওক। তো যাম তাতে। তো বলক আমি এটা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মাস্ক ইজ মেইন, তো মাস্ক পিন্ধিব আপোনালোকে, ক'ত যদি যায় মাস্ক পিন্ধি ল'ব। আৰু ৰ'দৰ পৰা বাচিবৰ কাৰণে চশমা। তো সেয়াই, বলক। তো গাইছে আপটো দেখিছে, মই সেই আপটো চাইকেল ঠেলে লৈ আহিলোঁ। তো এতিয়া মানে বহুত ভাগৰ লাগিছে একদম। মানে একদম ঘামি অৱস্থা নাই, মানে বহুত আপৰ মানে আপ হৈ কিনে আৰু সেইখিনি ডাউন হয়। তো এইখিনি আহি মানে একদম অৱস্থা বেয়া, ঘামি গৈছোঁ। তো আৰু গৰমৰ দিন তাতে আৰু হাত দীঘল চাৰ্ট পিন্ধি আহিছোঁ, মানে একদম পূৰা। আৰু মাস্কখন লাগে লগত, মানে একদম পূৰা মানে বহুত গৰম। গছৰ তলত ছায়াত অলপ জিৰাই আছোঁ, মানে বহুত গৰম লাগিছে। তো ভিডিঅ'টো চাই থাকক, কি হয় দেখা পাব। তো গাইজ মানে মোৰ বেছিভাগ ব্লগত মানে যিবিলাক মই চাইকেল লৈ কেনে যাওঁ, মানে সেইবিলাক ব্লগত মোৰ এটা ফ্ৰেণ্ড থাকে, মানে সি বেছিভাগ নোলায়। মানে মই য'ত যাওঁ সি মোৰ লগতে যায়, কিন্তু সি নোলায় বেছিভাগ। তো সেয়া হৈছে এইটো। তো ইয়াৰ নাম হৈছে কুণাল। তো বহুত ভালে ফ্ৰেণ্ড হয়, মানে মই য'ত যাওঁ ই মোৰ লগত প্ৰায় থাকেই, মানে চাইকেল লৈ গ'লে। তো এই আমাৰ বাইক দুখন, মানে আমি চাইক্লিং কৰি বহুত ভাল পাওঁ, তো সেইকাৰণে চাইকেল লৈ যাওঁ। আৰু আমাৰ 18 হোৱা নাই, তো আমি গাড়ী লৈ নাযাওঁ, মেইন কথা হৈছে এইটো। তো তেলৰ দাম বাঢ়িছে, এইটো কাৰণে চাইক্লিং স্বাস্থ্যৰ কাৰণেও ভাল। আমি ইয়াতে আধা ঘণ্টামান ৰখিলোঁ, তো এতিয়া আমি যাওঁ, যাত্ৰা আৰম্ভ কৰোঁ। চ' লেটছ গ' ডুড। মানে আমি আহি থাকাতে এইফালে বৈষ্ণৱ মন্দিৰৰ মুখামুখি ৰাস্তাটোদি মানে আহি আছিলোঁ। তো আহি থাকাতে মানে ভিউটো মানে কি বঢ়িয়া ভিউ, মানে ওপৰত পাহাৰ আছে। তো মানে একদম চাই আমি ৰ'দেদি আহিছোঁ ন, তো সেইকাৰণে মজা লাগিছে একদম পূৰা। তাতে অলপমান ৰেষ্ট লৈ আছোঁ, আৰু মই পাৰ্টনাৰটো আছোঁ, আৰু এতিয়া আমি অলপ ৰেষ্ট লৈ আছোঁ। তো সেয়াই মানে বঢ়িয়া লাগিছে, আৰু মানে বহুত দিন পিছতো ওলাইছোঁ ঘৰৰ পৰা। গাইজ যতন মই আহি পালোঁ মিঠা আমৰ তল, মানে কি কওঁ আৰু। তো এইটো ৰাস্তাতে আহিছোঁ, আৰু মানে ৰাস্তাত দেখুওৱা নাই আৰু কেনেকুৱা কি হৈছে, মানে চাইকেল চলাই মানে ৰাস্তাৰ অলপ আপ ডাউন তো সেইকাৰণে। তো বাকী ঠিকে আছে, কিন্তু মানে বহুত গৰম লাগিছে, তো ঘামি গৈছোঁ আৰু একদম অৱস্থা নাই আৰু এইটো। তো এয়া আহি পালোঁ মিঠা আমৰ তল, আৰু এয়া হৈছে মিঠা আমৰ তল। গাইজ মই বৰ্তমান আহি পালোঁ। তো আহি কেনে মই তাৰমানে মানে কলেজৰ ফ্ৰেণ্ড এটা লগ পাইছিলোঁ। চ' এয়া, তো ইফালে আহোঁতে মানে একেলগে লগ ধৰি যাওঁ, আৰু তাৰপিছত মানে আহি আছোঁ। আৰু কেইটামান লগ আছে, কিন্তু তো চাওঁ কি বা হয়, মানে কল কৰিছিলোঁ, কল ৰিচিভ কৰা নাই, বিজি আছে চাগে। তো সেয়া, আৰু এতিয়া পাহাৰৰ ফালে যাওঁ, মানে কিবা এটা কাম আছে, তো সেইকাৰণে। তাৰপিছত মানে লগৰ ফ্ৰেণ্ডক লগ পালোঁ, চব ফ্ৰেণ্ডকো লগ কৰিলোঁ। তো তেনেদৰে আৰু মানে এইটো চাইডে মই যে ফাৰ্ষ্ট টাইম আহিছোঁ, মানে মিঠা আমৰ ফালে। তো সেইকাৰণে অলপ মানে ভাল লাগিছে, মানে ভিউটো পাহাৰো হয়, আৰু পাৰিলে মই পাহাৰৰ পৰা ভিউ দেখাওঁ আপোনালোকক। অলপ স্পীড হ'ব পাৰে মানে কোৱাটো, সেইখিনি চলি যাব। মানে বহুত ভাগৰ লাগিছে না, তো সেইকাৰণে এনেকুৱা হয়। গাইজ বৰ্তমান আছোঁ মিঠা আমত, মানে মিঠা আমৰ তলত আছোঁ। তো মানে মিঠা আমৰ তল নহয়, মানে জেগাখিনিৰ নাম হয়। তো মই আহিছিলোঁ, তো ইয়াতে ভিউ চাওক, মানে কি মজা ভিউ, চাব পাৰে। মই ইয়াতে ভালকৈ এটা চিনেমেটিক শ্বুট লৈ কেনে দেখাম, কিন্তু আগতে মানে চাওক ভিউটো মানে কি বঢ়িয়া ভিউ। আৰু মই ইয়াতে মোৰ মানে ফ্ৰেণ্ড লগ পাইছিলোঁ, তো সিহঁতে মোক এইখিনি জেগাত লৈ আহিছিল। তো ইয়াতে আহিছে, হাই ক। Hi guys. Hi guys. Please share, like, comment. বঢ়িয়া। তো সেয়াই, তো আপোনালোকে আহিব পাৰে, মানে এইটো চাইডে মানে ভিউটো মানে বঢ়িয়া হয়, দেখা হ'ব চাওক, মানে এয়া চাওক, মানে ভিউটো মানে একদম পূৰা বঢ়িয়া হয়। চ' সেয়াই, তো এতিয়া নাহিব আপোনালোকে, পিছত আহিব। ষ্টে হ'ম বুলি আগতে কৈছে, ঘৰত থাকোঁ এতিয়া, বেছি নুঘূৰিব কৰোণা টাইম। আৰু চাওক ইফালে মানে ইমান ডাউন, মানে এইখিনি বহুত ওপৰ হয়। তো ইয়াৰ পৰা যদি আপুনি তলত পৰে, একদম পৰে ডাইৰেক্ট তলত যাব, তলত মানে তলত যাই কেনে ওপৰত যাব, মানে বুজিটো পাইছে। বহুত সমজদাৰ हो आप लोग ऐसे भी।
তো গাইজ আই হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে যদি ভিডিঅ'টো ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব মানে যিমান যি আছে চব কৰি দিব আৰু যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে দেন চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু চাওক মানে ভিউটো কি বঢ়িয়া যে আপোনালোকক যদি তাৰমানে তাতে যদি মানে তাৰে ভিউটো যদি চাব বিচাৰে তেন মোক কমেণ্টত জনাই দিব আপোনালোকৰ কমেণ্ট চাই যদি কমেণ্ট যদি বেছিকৈ আহে মই তাত ভিডিঅ' বনাব যাম চ' আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰে যদি চাই দেন কমেণ্ট কৰিব যদি নাচাই দেন কমেণ্ট নকৰিব তো আজিলৈ বাই বাই বাই